আমি তেনেকুৱা কাকো সন্দেহ কৰা নাই যে যিহেতু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা আগতীয়াকৈ যিসকলৰ হৈছে অন্তৰ্ভুক্ত এইবিলাকৰ আগতে আহিছিল, আজিও আহিছে। কিন্তু পিছৰ পৰ্যায়ত অন্তৰ্ভুক্তি হোৱা ভাৰত সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা ভাষাকেইটা অহা নাই। 6টা ভাষা আছিল, এই 6টা ভাষাৰো অহা নাই। কিন্তু যেতিয়া আসল পপুলেশ্যন চেঞ্চাছ এইখিনিত আমি আহিব তেনেকুৱা আশা ফালি আছোঁ। আৰু আমাৰ আশাটো পূৰণৰ কাৰণে আমি চৰকাৰক আমি আবেদন জনাম। যদি যিহেতু ভাষাটো চৰকাৰী মৰ্যাদা পোৱা, আমি নিশ্চয় আমাৰ এটা বিশ্বাস আছে এইটো চৰকাৰে অতি সোনকালে আমাৰ সিদ্ধান্তটো বা আমি বিচৰাটো তেখেতসকলে সমৰ্থন দিব বা কাৰ্যকৰী কৰিব। তাৰপিছত যদি নকৰে, আলোচনা বিলোচনাৰ মধ্যে আমি পিছৰ কাৰ্যসূচীটো কি ধৰণৰ কৰা হয় আমি আলোচনাৰ মাধ্যমেদি সেইটো গ্ৰহণ কৰিম। কিন্তু আপাতত তেনেকুৱা এটা আজিলৈ সিদ্ধান্ত আমি লোৱা নাই।